নমস্কাৰ বন্ধুসকল, মই প্ৰিয়াংকি বৰাই সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ৰেচিপিটো আপোনালোকে চাগে থাম্বনেল চাই গম পালেই, সেয়া হৈছে মটৰ পনীৰ। এই ৰেচিপিটো কেনেদৰে ঘৰতে সহজ উপায়েৰে তৈয়াৰ কৰিব পাৰি মই ইয়াক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই যাব। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তলত থকা ছাবস্ক্ৰাইব বুটামটো ক্লিক কৰি লগতে বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ সময়ে সময়ে পাই থাকে। সো আহক ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি এই ৰেচিপিটোৰ কাৰণে যিখিনি ভেজিটেবলছ লাগিব সেইখিনি এনেদৰে কাটি লৈছোঁ যাতে আমাৰ পিছত সুবিধা হয়। এতিয়া আমি গেছটো অন কৰি কেৰাহীখন পাতি কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াত অলপমান মিঠাতেল দি দিছোঁ। প্ৰথমতে মই কাটি থোৱা ভেজিটেবলছখিনি দেখাই লৈছোঁ। এয়া হ'ল বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া। এতিয়া আমি পিঁয়াজখিনি তেলখিনি গৰম হোৱাৰ পাছত দি দিছোঁ। পিঁয়াজখিনি মই অলপমান ডাঙৰ চাইজত কাটি লৈছোঁ, আপোনালোকেও এনেদৰে কাটি ল'ব। এতিয়া মই পিঁয়াজখিনি গেছটো ল' ফ্লেমত দি অলপ সময় ভাজিম। আপোনালোকেও পিঁয়াজৰ কেঁচা গোন্ধটো যোৱালৈকেহে ভাজিব। এতিয়া আমি আদা, নহৰু আৰু জলকীয়াখিনি একেলগে দি অলপ সময় লৰাই থাকিম। এতিয়া মই এইখিনি অলপ সময় ভজাৰ পিছতে বিলাহীখিনি মই ইয়াত দি দিছোঁ। এতিয়া মই ইয়াত অলপমান নিমখ দি লৈছোঁ, আপোনালোকেও জোখ অনুযায়ী দি ল'ব। এতিয়া আমি এইখিনি অলপ লাহে লাহে লৰাই দিম যাতে নিমখখিনি ইয়াৰ লগত ভালদৰে মিহলি হৈ যায়। আপোনালোকে এইখিনিতে মন কৰিব যে হেতাৰে এইখিনি লাহে লাহে লৰাব যাতে এইখিনি গোটা হৈ থাকে। এতিয়া আমি এইখিনি সিজিবৰ কাৰণে অলপ সময় ঢাকনিখন লগাই দিছোঁ। এতিয়া আমি গেছটো ল' ফ্লেমত দি ঢাকনিখন উদঙাই এইখিনি অলপমান লৰাই দিম। এতিয়া আমি ঢাকনিখন পুনৰবাৰ লগাই 2 মিনিটমানৰ কাৰণে ইয়াক অলপ সিজিবলৈ দিম। দুই মিনিটমানৰ পাছত আমি গেছটো অফ কৰি এইখিনি অলপ সময়ৰ কাৰণে আমি ঠাণ্ডা হ'বলৈ থৈ দিম। এইখিনি এতিয়া ঠাণ্ডা হোৱাৰ পিছত আমি ইয়াক মিক্সিত দি দিম। এতিয়া আমি এইখিনি ভালদৰে পিচি এটা পেষ্ট তৈয়াৰ কৰি ল'ম। দেখিছেনে আমাৰ পেষ্টখিনি কিমান সুন্দৰকৈ তৈয়াৰ হৈ গৈছে। এতিয়া আমি এইখিনি অন্য এটা পাত্ৰত এনেদৰে বাকি ল'ম। এই ৰেচিপিটোত মই ব্যৱহাৰ কৰা মছলাখিনি হৈছে তেজপাত, শুকান জলকীয়া, ইলাইচি, গোটা জিৰা, নিমখ, হালধি, গৰম মছলা, ৰেড চিলি, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ। এয়া হৈছে মটৰ মাহ। এয়া হৈছে পনীৰ। পনীৰখিনি মই অলপমান ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া হৈছে মিঠাতেল। এতিয়া মই কেৰাহীখন পাতি গেছটো অন কৰি কেৰাহীখন গৰম হোৱাৰ পাছত ইয়াত অলপমান মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই গেছটো ল' ফ্লেমত দি তেজপাত, শুকান জলকীয়া, 2টা ইলাইচি, কেইটামান গোটা জিৰা একেলগে দি দিছোঁ। এতিয়া মই এইখিনি অলপমান লৰাই মছলাখিনি একেলগে দি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে হেতাৰে মিক্স কৰি দিম। মছলাখিনি অলপমান ভজাৰ পিছতে এতিয়া মই এই পেষ্টখিনি ইয়াত এড কৰিছোঁ। এতিয়া মই এই পেষ্টখিনি ভালদৰে হেতাৰে লৰাই মিক্স কৰি দিম। এতিয়া দেখিছেনে বন্ধুসকল, এই পেষ্টখিনি মছলাৰ লগত কিমান সুন্দৰকৈ মিহলি হৈ গৈছে। এতিয়া মই ইয়াত এড কৰিছোঁ নিমখ। আপোনালোকে নিজৰ জোখ অনুযায়ী দি ল'ব। নিমখখিনি দিয়াৰ পিছত এতিয়া মই আকৌ এবাৰ এইখিনি ভালদৰে মিক্স কৰি দিম।
আমি এইখিনি ঢাকি দিম যেতিয়ালৈকে ইয়াৰ পৰা অইলখিনি ছেপাৰেট হৈ নাযায় অলপ সময় ৰখাৰ পিছত আপোনালোকে দেখিছেনে অইলখিনি অলমোষ্ট ছেপাৰেট হৈ গৈছে এতিয়া মই ইয়াত অলপমান পানী দি দিছোঁ পানীখিনি দি আপোনালোকে এনেদৰে হেতাৰে লৰাই যাব যাতে ভালদৰে মিক্স হৈ যায় এতিয়া মই এইখিনি অলপ সময় লৰাই গেছটো লো ফ্লেমত দি ঢাকনিখন লগাই দিম যাতে এইখিনি ভালদৰে সিজে 2-3 মিনিটমান ৰখাৰ পিছত মই ইয়াত মটৰ মাহখিনি এড কৰি দিছোঁ এতিয়া মই এইখিনি ভালদৰে লৰাই দিছোঁ যাতে এইখিনি ভালদৰে মিক্স হৈ যায় এতিয়া মই এইখিনি আকৌ এবাৰ ঢাকি দিছোঁ অলপ সময় ৰাখি মটৰখিনি সিজাৰ পিছত মই ইয়াত পনীৰখিনি এড কৰি দিছোঁ পনীৰখিনি দিয়াৰ পিছত মই পনীৰখিনি নভঙাকৈ আকৌ এবাৰ এইখিনি লৰাই দিছোঁ এতিয়া আমি গেছটো লো ফ্লেমত দি 10 মিনিটমান ইয়াক ঢাকি ভালদৰে সিজিবলৈ দিম দেখিছেনে বন্ধুসকল 10 মিনিটমানৰ পিছত আমাৰ পনীৰখিনি কিমান সুন্দৰকৈ তৈয়াৰ হৈ গৈছে এতিয়া আমি গেছটো অফ কৰি এইখিনি অন্য এটা পাত্ৰলৈ কাঢ়ি লৈছোঁ এতিয়া আমি ইয়াত অলপমান মান ধনিয়া দি দিছোঁ যিহেতু এতিয়া ধনিয়াৰ ছিজন নহয় সেইকাৰণে মান ধনিয়াকৈ ব্যৱহাৰ কৰিছোঁ আপোনালোকে যিকোনো ধনিয়া দিব পাৰে সো বন্ধুসকল এয়াই আছিল আজিৰ ৰেচিপি মটৰ পনীৰ যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ